ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ খিচিৰি। চাই লওঁ আহক মই কেনেকৈ বনাওঁ খিচিৰি। আহক কি উপকৰণ লাগিব চাই লওঁ। ইয়াত মই বন্ধাকবি লৈছোঁ, কাটি লৈছোঁ। বন্ধাকবি এটা, আলু এনেকুৱা চাইজৰ মই কাটি লৈছোঁ, ডাঙৰ চাইজৰ আলু এটা, আৰু লেচেৰা মাহ কাটি লৈছোঁ মই। পটল, গাজৰ, কেপচিকাম এনেকৈ মই কাটি লৈছোঁ। বিভিন্ন ধৰণৰ চব্জি আপোনালোকে দিব পাৰে, সেইটো কাৰণে একো নহয়। আৰু মই আদা 4 ইঞ্চিমান থেতিলিয়াই লৈছোঁ। কেঁচা জলকীয়া মই 8টামান দিছোঁ, তেজপাত মই 2টা লৈছোঁ। আৰু যিমান আপোনালোকে ধৰক আপোনাৰ বেছিকৈ বনাব, ধৰক এনেকৈ আপোনালোকে চব্জি বন্ধাকবি যেনেকৈ হৈ গ'ল, আলু হৈ গ'ল, এনেকৈ এড কৰি গুচি থাকিলে হৈ গ'ল বাছ, আৰু বিশেষ একো নাই। আহক এতিয়া মই চচপেনত আজি মই খিচিৰি বনাম। মই লৈ লৈছোঁ, মই বহাই দিছোঁ। এতিয়া মই তেল দিম 100 গ্ৰাম। 100 গ্ৰাম মই মিঠাতেল দিম, মাষ্টাৰ্ড অইল। তেল মোৰ গৰম হৈ গ'ল। এতিয়া মই, আৰু এইটো মনত ৰাখিব, ফাৰ্ষ্ট টাইম কিন্তু পাঁচফোৰণ দিব। পাঁচফোৰণ মই 1 চামুচ দিছোঁ। তাৰপিছত মই জিৰা 1 চামুচ দিছোঁ, গোটা জিৰা। এতিয়া পূৰা ক'লা হৈ যাব দিম জিৰাটো। মোৰ হৈ গ'ল। এতিয়া মই দিম তেজপাত, তাৰপিছত আদা আৰু কেঁচা জলকীয়া মই দিম। এতিয়া মই কেঁচা গোন্ধটো আদাৰ নোযোৱালৈকে মই ভাজিম। মোৰ হৈ গ'ল, কেঁচা গোন্ধটো মোৰ গুচি গ'ল। এতিয়া মই যিবিলাক কাটি ৰাখিছিলোঁ সেইবিলাক গোটেইখিনি মই দি দিম। হালধি মই 3 চামুচ দিছোঁ। হালধি 3 চামুচ দিছোঁ। চব মিক্স কৰি ল'ম মই। মই 10 মিনিট মতে গোটেইখিনি চব্জিখিনি মই একদম পূৰা মিহলাই মই ভাজি লৈছোঁ। এতিয়া মই আধা কেজি মই মগু দালি দিম। পূৰা ধুনীয়াকৈ ধুই লৈছোঁ, ভিজাই অলপ টাইম থৈ দিছিলোঁ মই। এতিয়া মই আকৌ গোটেইখিনি চব্জিৰ লগত মই মগু দালিটো পূৰা ধুনীয়াকৈ মই মিক্স কৰি ল'ম। দালিৰ সৈতে মই ভাজিম, তাৰপিছত মই পানী এড কৰিম। ইয়াত মই 1 মগ মই পানী দিছোঁ, আৰু 1 মগ মই পানী এড কৰিম, মানে 2 মগ এড কৰিম।
এতিয়া মই হ'ব দিম, যেতিয়ালৈকে আপোনাৰ দালিখিনি পূৰা গলি নাযায় তেতিয়ালৈকে মই হ'ব দিম। তাৰপিছত মই চাউলখিনি মই দিম। চাউল মই লৈছোঁ 1 পোৱা। আৰু এটা কথা, ফাৰ্ষ্ট টাইম মই যেতিয়া আপোনাৰ পাঁচফোৰণ, জিৰা, আদা এইবিলাক দিছিলোঁ তেতিয়া শুকান জলকীয়াও আপোনালোকে দিব পাৰে, একো কথা নাই, শুকান জলকীয়াও আপোনালোকে দিব পাৰে। মোৰ দালি মোৰ গলি গ'ল চাইছে। এতিয়া মই জহা চাউল লৈছোঁ, এপোৱা জহা চাউল মই এড কৰি দিম। মোৰ খিচিৰি হৈ গ'ল। এতিয়া মই 2 চামুচ ঘি দি দিম। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ঘি ইউজ কৰিব পাৰে, মই অন্নপূৰ্ণা ঘি ইউজ কৰোঁ। আৰু পানী কম হৈ গ'লে পানীও এড কৰিব পাৰে, মিলাই ল'ব পাৰে, একো কথা নাই। এতিয়া মই ঘিখিনি গোটেইখিনি ঘি দি মই এনেকৈ মিহলি কৰি ল'ম। আৰু মই যেতিয়া বনাই আছিলোঁ মই মাজে মাজে লৰাই দি আছিলোঁ, যিহেতু তলত লাগি যাব পাৰে, পুৰি যাব পাৰে, আপোনালোকে লৰাই থাকিব মাজে মাজে। মই এতিয়া খিচিৰি মোৰ ৰেডি। মই যেনেকৈ বনাইছোঁ ঘৰত আপোনালোকে এনেকৈ বনাই খাব, নিশ্চয় ভাল পাব।